মই গোটেই অসমবাসীক এই ৰমজান মাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে কাইলৈ আমাৰ ঈদ উল ফিতৰ সেইটোৰো মোবাৰকবাদ দিছোঁ আৰু লগতে গোটেই সাপতগ্ৰাম ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমি সকলোৱে মিলা প্ৰীতিৰ লগত সৈতে মিলি আমি সকলোৱে ঈদ উদযাপন কৰিম আৰু ভাতৃত্ববোধ কামনা কৰিছে এই আমাৰ আসল উদ্দেশ্য আজি যেহেতু ৰমজান মাহৰ শেষৰ দিন অলপ পিছতে ইফতাৰ আৰম্ভ কি ক'ব আজি ৰমজান মাহ শেষ হ'ল আমি ইয়াত প্ৰত্যেক বছৰে এনেকৈ মানে সমূহীয়াভাৱে ইফতাৰ কৰোঁ ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে ইয়াতে আমি গৰীব মিছিনত আহি ইফতাৰ কৰে আমি কমিটিৰ তৰফৰ পৰা ইফতাৰ ব্যৱস্থা কৰোঁ এনেকুৱা হয় প্ৰত্যেক দিন এনেকুৱা হয় বহুত মানুহ হয় 150-200 মান হয় দিন শুভেচ্ছা থাকিল আজি ঈদ উল ফিতৰ নমাজ পঢ়িলোঁ এতিয়া গোটেই ঈশ্বৰ আছে কাৰণে দোৱা কৰিলোঁ এতিয়া নমাজ